বনাইছোঁ বিহু বতৰ এয়া পিঠা দিছোঁ মই ইফালে হেকি আছোঁ তেতিয়া সোনকালে হ'ব পিঠা নমাই দিছোঁ নাৰিকলৰ পিঠা তিলৰ পিঠাও বনাওঁ নাৰিকলখিনি আগতে বনাই লৈছোঁ নহ'লে ইয়াত ৰখি থাকিলে বহুত দেৰি হৈ যায় এইফালে সেইকাৰণে তাৱা এখন গৰম কৰি তাতে হেকিও দিছোঁ আমি খালি চাউল আগদিনাই তিয়াই দিওঁ গধূলি চাউলখিনি তিয়াই থৈ দিওঁ ৰাতিপুৱা টুকি দিওঁ পিঠা বনাত ব্যস্ত এইফালে মাজে মাজে এনেকৈ উল্টাই দিওঁ নহ'লে বেকা হৈ যাব মই তাৱাখন মাজে মাজে চাফা কৰি দিওঁ তেতিয়া পিঠাত ৰঙা ৰঙা লাগি নধৰে নহ'লে পিঠা মাজে মাজে ৰঙা ৰঙা হৈ যায় যে এতিয়া বগা বগা হৈছে ন আগদিনা চাউল তিয়াই থ'লে এনেকুৱা ভাঙি নাযায় কোনে কোনে কি কি পিঠা বনাই জনাবচোন কমেণ্ট কৰি আমি বনাওঁ নাৰিকল পিঠা তিল পিঠা আৰু সুতুলি পিঠা মানে তেলৰ পিঠা আমি সুতুলি পিঠা বনাওঁ মই আপোনালোকক দেখাওঁ সুতুলি পিঠা বহুত মানুহ নাজানে বেছি সেমেকা থৈ দিলেও বেয়া হয় সোনকালে সেইকাৰণে অকণমান মচমচীয়াকৈ ৰাখি দিব লাগে তেতিয়া বহুত দিনলৈকে থাকে তলত বহি পিঠা বনাইছোঁ গেছ তলত নমাই লৈছোঁ মাংস বহাই লৈছোঁ ইফালে দুখন টাৱা পাতিছোঁ এফালে হেকিছোঁ এফালে বনাই আছোঁ এইকেইজনী মানুহজনী এইবাৰ তিল পিঠা বনাব লৈছোঁ তিল পিঠা জুতিয়ে বেলেগ মাঘ বিহুত তিল পিঠা খাব লাগে এতিয়া আমাৰ পিঠা বনোৱা শেষ হ'ল দেখিছেনে পিঠা হৈ গ'ল আমাৰ নাৰিকল পিঠা তিল পিঠা আজি